সরকারি টয়লেট যদি আপনি আবেদন করেছিল অনলাইন বা অফলাইন তেন্তে আপনার বাবে আহিছে সুখবর আপনি নিশ্চয় জানে যে 28 ফেব্ৰুৱাৰী সরকারি টয়লেটৰ 9000 টকা প্রথম কিস্তি একাউন্টত সোমাব সেই টকাখিনি আপনি লাভ কৰিব পাৰিব নে নাই আজিৰ এই ভিডিঅ'ত মই আপোনাক স্টেপ বাই স্টেপ দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি গুগলত সাৰ্চ বাৰত ইয়াত আপুনি লিখিব SBM এখানে লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপুনি ওয়েট কৰিব পাছত আপোনাৰ সন্মুখত এনেকুৱা কি ইন্টাৰফেস আহিব সরকারি টয়লেটৰ অফিচিয়েল ওয়েবসাইটটো খোল খাই যাব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত আপুনি চাব পাৰিব বহুকেইটা অপচন দিয়া আছে ইয়াৰ মাজত আপুনি এটা অপচন চাব পাৰিব ইয়াত দিয়া আছে ড্যাশবোৰ্ড ইয়াত আপুনি ক্লিক কৰিব আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব যদি আপুনি স্কিপ কৰি আগলৈ গুচি যায় তেন্তে আপুনি এনে বহু ইনফৰমেশন মিস কৰিব পাছত এনে কমেন্ট কৰিব সেই কাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু চেনেলটো প্ৰথমবাৰ আহিলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া চাওক আপুনি যদি সরকারি টয়লেট খন 2023 বৰ্ষত আবেদন কৰিছিল আৰু আপোনাৰ সাৰ্ভে কমপ্লিট হৈ গৈছে তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা যদি আপোনাৰ govt আহি সাৰ্ভে কৰিছিল আৰু আপোনাৰ নামটো ভেৰিফিকেশন কৰি লৈছে তেন্তে আপুনি টকাখিনি ডাইৰেক্টলি একাউণ্টত লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ নামটো ভেৰিফিকেশন হোৱা নাই আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা সাৰ্ভে হোৱা নাই তেন্তে আপুনি টকাখিনি লাভ নকৰিব আৰু ইয়াৰ মাজত বহু পঞ্চায়ত এনেকুৱা আছে যিখিনি পঞ্চায়তত কোনো ধৰণৰ ভেৰিফিকেশন নহয় যদি আপোনাৰ পঞ্চায়তত ভেৰিফিকেশন হোৱা নাই তেন্তে আপোনাৰ তালিকাত নাম আহিব আৰু তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব ফাইনেল তালিকা এখন আছে আৰু এই ফাইনেল তালিকাত আপুনি আপোনাৰ নামটো কেনেকৈ চেক কৰিব পাৰিব প্ৰথমতে মই ইয়াত আপোনাক দেখুৱাম তাৰ পিছত মই আগলৈ আপোনালোকক জনাই দিম যে আপুনি টকাখিনি কেনেকৈ লাভ কৰিব পাৰিব আৰু কেতিয়া লাভ কৰিব পাৰিব আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব ইয়াৰ পাছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে ব্লেজ প্ৰগ্ৰেছ ৰিপৰ্ট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব প্ৰথমতে দিয়া আছে সিলেক্ট ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব তাৰ পিছত আপুনি তলত আহিব ইয়াত দিয়া আছে সিলেক্ট ডিস্ট্ৰিক্ট ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিস্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব তাৰ পিছত আকৌ তলত আহিব ইয়াত দিয়া আছে সিলেক্ট ব্লক ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম সিলেক্ট কৰিব ব্লকখনৰ নাম সিলেক্ট কৰাৰ পাছত আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত দিয়া আছে সিলেক্ট গ্ৰাম পঞ্চায়ত ইয়াত ক্লিক কৰি আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দিয়া আছে সিলেক্ট ভিলেজ ইয়াত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ গাঁওখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত দিয়া আছে সাবমিট আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত ইয়াত এনেকুৱা ইন্টাৰফেস আহিব এতিয়া আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত ইয়াত আপুনি চাব পাৰিব ইয়াত দুটা অপচন দিয়া আছে প্ৰথমটো অপচন দিয়া আছে পাছন আৰু দ্বিতীয় অপচনটো দিয়া আছে পাছটো যদি আপুনি পাছটোত আবেদন কৰিছিল তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব কাৰণ পাছনত যিসকলে আবেদন কৰিছিল সেই সকলৰ একাউণ্টত অলৰেডি টকাখিনি সোমাই গৈছে 2024 বৰ্ষৰ 23 অক্টোবৰত দিয়া হৈছিল সেই টকাখিনি আৰু বৰ্তমান আপোনালোকে এই টকাখিনি লাভ কৰিব পাৰিব পাছটোত যদি আপুনি পাছটোত আবেদন কৰিছিল তেন্তে আপুনি পাছটোত টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আৰু পাছটোত যদি আপুনি আবেদন কৰিছিল আৰু আপুনি নাজানে পাছনত কৰিছিল নে পাছটোত তেন্তে আপুনি ষ্টেটাস চেক কৰিব ষ্টেটাসত দেখুৱাব যে আপুনি পাছনত আবেদন কৰিছিল নে পাছটোত আবেদন কৰিছিল আৰু ইয়াৰ লগতে আপুনি তালিকাত আপোনাৰ নামটো চালে আপুনি নিশ্চয় গম পাই যাব যে আপুনি পাছটোত আবেদন কৰিছিল নে পাছনত যদি আপুনি পাছনত আবেদন কৰিছিল তেন্তে আপোনাক ভেৰিফিকেশন কৰিব লাগিব কাৰণ পাছনৰ যিখিনি ভেৰিফিকেশন কাম আছে অলৰেডি শেষ হৈ গৈছে আৰু পাছটো যিসকলে আবেদন কৰিছিল সেই সকলৰ বৰ্তমান ভেৰিফিকেশন চলি আছে আৰু সেই সকলে বৰ্তমান এই টকাখিনি লাভ কৰিব পাৰিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দিয়া আছে পাছটো ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এখন তালিকা আহিব ইয়াত আপুনি চাব পাৰিব বহুতে মোক কমেন্টত কৈছে যে তালিকাখন ইমান ডাঙৰ নহয় আৰু তালিকাখনত মোৰ নাম নাই যদি আপোনাৰ নাম নাই তেন্তে আপুনি টকাখিনি লাভ নকৰিব আৰু যদি আপোনাৰ নাম আছে তেন্তে আপুনি টকাখিনি লাভ কৰিব পাৰিব কাৰণ এখন হল ফাইনেল তালিকা আৰু এইখন তালিকাত নাম থকা 25 জন ব্যক্তিয়ে টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব তাৰ পিছত ইয়াত আপুনি চাব পাৰিব তালিকা যিখন আছে সেই তালিকাখনত আপোনাৰ হেভিশন নাম আছে যদি আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ নামটো ভেৰিফিকেশন কৰা হৈ গৈছে তেন্তে আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ govt আহি কোনো ধৰণৰ ভেৰিফিকেশন কৰা নাই আৰু আপুনি যদি সরকারি টয়লেটখন অনলাইন বা অফলাইন আবেদন কৰিছিল আৰু ভেৰিফিকেশন এতিয়ালৈকে হোৱা নাই তেন্তে আপুনি টকাখিনি লাভ নকৰিব আৰু বহু পঞ্চায়ত এনেকুৱা আছে যিখিনি পঞ্চায়তত কোনো ধৰণৰ ভেৰিফিকেশন নকৰে ডাইৰেক্টলি একাউণ্টত টকাখিনি সোমাই দিয়ে যদি আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা কোনো ধৰণৰ ভেৰিফিকেশন হোৱা নাই আৰু তালিকাখনত আপোনাৰ নাম আহি গৈছে তেন্তে আপুনি টকাখিনি ডাইৰেক্টলি একাউণ্টত লাভ কৰিব পাৰিব এতিয়া আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে নেক্সট ভিডিঅটো মিছ নকৰিব নেক্সট ভিডিঅটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅত এইখিনি আছিল ভিডিঅটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব